তো হ্যালো ফ্রেন্ডস, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে আপুনি নিজৰ মোবাইল ফোনটোত কেনেদৰে এটা জিমেইল, ইমেইল অথবা গুগল একাউণ্ট 5 মিনিটৰ ভিতৰত বনাব পাৰে। কাৰণ আপোনাৰ এণ্ড্ৰইড মোবাইলৰ কাৰণে জিমেইল একাউণ্টটো অতিকৈ গুৰুত্বপূৰ্ণ। যিকোনো কামত যেনিবা আপোনাৰ প্লে ষ্ট'ৰ বা ইউটিউব আদি চলাওঁতে আপোনাৰ জিমেইল আইডিটো বিশেষকৈ বহুতখিনি প্ৰয়োজন হয়। তো আমি এইটো ভিডিঅ'ত আজি জিমেইল আইডিটো কেনেকৈ বনাব লাগে সেইটো আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মোবাইল স্ক্ৰীনত দেখুৱাৰ দৰে আপোনাৰ মোবাইলতো এনেকুৱা এটা জিমেইল আইডি এপ আছে। তো আপোনালোকে প্ৰথমতে সেইটো অপেন কৰি লওক। মই এইটো ডেস্কটপ মোড কৰি ল'লোঁ, ৰোটেট কৰি। ইয়াৰ পিছত আপোনালোকৰ ৰাইট কোণত যিটো লগো আছে, এইটো মোৰ বেলেগ এটা ইমেইল আইডি লগো হয়, তাতে ক্লিক কৰি দিয়ক। তো অলপমান স্ক্ৰল ডাউন কৰিলে পাবা এড এনাডাৰ একাউণ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকৰ ওচৰত যিটো প্ৰথম অপশ্যন আহিব গুগল, সেইটোত এবাৰ ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব। মই এতিয়া লক দি আছে ফিংগাৰপ্ৰিণ্ট, সেইকাৰণে মই সেই লকটো অপেন কৰি ল'লোঁ। ইয়াৰ পিছত নেটৱৰ্ক অলপ ইছ্যু হয়, সেইকাৰণে প্ৰব্লেমখিনি হৈছে। তো ইয়াৰ পিছত আপোনাৰ এতিয়া এনেকুৱা অপশ্যন আহিব ইমেইলৰ ফোন, অৰ্থাৎ যদি আপোনাৰ ইমেইল আছে আৰু যদি আপুনি নতুন ইমেইল ক্ৰিয়েট কৰিব বিচাৰে তেন্তে ক্ৰিয়েট এ একাউণ্ট তাত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ লগে লগে ফৰ মাই চেল্ফ, অৰ্থাৎ আপুনি যদি ছিংগল, অৰ্থাৎ আপোনাৰ নিজৰ কাৰণে এটা ইমেইল বনাব বিচাৰে তেন্তে তাত ক্লিক কৰক। টু মেনেজ মাই বিজনেছ, আৰু যদি আপুনি কিবা বিজনেছৰ কাৰণে ইমেইলটো ক্ৰিয়েট কৰিব বিচাৰে তেন্তে ছেকেণ্ড অপশ্যনত ক্লিক কৰক। তো মই নিজৰ কাৰণে বনাম, সেইকাৰণে প্ৰথম অপশ্যনটোত ক্লিক কৰিলোঁ। ইয়াৰ পিছত আহিব আপোনাৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। তো আপোনাৰ যিটো নাম হয় সেইটো তাতে দিয়ক। মই মোৰ নামটো দিছোঁ এতিয়া ৰাহুল ৰয়। তাৰপিছত ৰাইট কোণৰ যিটো নেক্সট বুলি অপশ্যন আছে তাতে টিপ কৰি দিয়ক। ইয়াৰ পিছত আপোনাৰ আহিব ডেট অফ বাৰ্থ। প্ৰথমতে আপোনাৰ জন্ম মাহটো চিলেক্ট কৰক। ইয়াৰ পিছত দিন আৰু শেষত ইয়াৰ্ছটো, আৰু তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰক আৰু নেক্সট কৰি দিয়ক। নেক্সট কৰা দিয়ে মই মোৰ ডেট অফ বাৰ্থটো ফিল আপ কৰি আছোঁ। আৰু পুৰুষৰ ক্ষেত্ৰত মেল আৰু মহিলাৰ ক্ষেত্ৰত আপুনি ফিমেল চিলেক্ট কৰিব আৰু নেক্সট কৰি দিলোঁ। ইয়াৰ পিছত আপনার ক্রিয়েট এ জিমেইল এড্রেস, অর্থাৎ আপনি নিজে এটা জিমেইল এড্রেস ক্রিয়েট কৰিব লাগিব। মই rahul@1 দিলোঁ, 111। এইটো মানে এইটো ভুল হৈছে। উইথ মোবাইল আপুনি বেলেগ এটা চিষ্টেমতো কৰিব পাৰে। আপনার ইউ ক্যান উইথ ইউর নাম্বার, মোবাইল নম্বৰ তো ইউজ কৰিব পাৰে। তো মই এইটো নকৰিম, মই বেক হ'ম। মই মানে উইথ জিমেইল কৰিম, সেইকাৰণে মই এতিয়া যিটো অপশ্যন আছে তাতে ক্লিক কৰিলোঁ। ইয়াৰ পাছত ক্ৰিয়েট এ জিমেইল এড্ৰেছ, এইটো মই RRRHHSUULLL এনেকুৱা কৰি দিলোঁ। আৰু আপুনিও আপোনাৰ মন পচন্দ যিটো ভাল লাগে সেইটো দিব পাৰিব। এইটো দিয়াৰ পিছত আপোনাৰ আহিব ক্ৰিয়েট এ পাছৱৰ্ড। না আপনি এটা ষ্ট্ৰং পাছৱৰ্ড বনাব, @ থাকিব, কিবা 1 2 3 এনেকুৱা দিব,
আৰু প্ৰথম যিটো আপোনাৰ আখৰ দিব সেইটো কেপিটেল লেটাৰত দিব কিবা। তো বলক আমি পাছৱৰ্ডটো ক্ৰিয়েট কৰোঁ। এইটো শো হৈ আছিল, আপুনি যদি বিচাৰে সেইটো শ্ব' কৰি দিয়ক, তেন্তে আপোনাৰ মনত থাকিব বা লিখি ৰাখিব পাৰিব। মই সেইটো আনশ্ব' কৰি দিম, কাৰণ মই এইটো একাউণ্ট এনেই বনাই আছোঁ জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণে। চ' আপুনি যি দিব বিচাৰে আপোনাৰ পাছৱৰ্ডটো আপোনাৰ মন পচন্দ দিব পাৰে। তো মই মোৰ ইচ্ছা অনুসৰি পাছৱৰ্ডটো পকাই আছোঁ। ইয়াৰ পিছত মই নেক্সট কৰি দিম। আৰু প্ৰায় একাউণ্টৰ কাম হৈ গ'ল। স্ক্ৰল ডাউন কৰক তলৰ ফালে আৰু নেক্সটত দেখিব য়েছ আই এম ইন, মানে এইটো আপোনাৰ হয়নে নহয় না বেলেগে আপোনাৰ মোবাইল নাম্বাৰটো ইউজ কৰি আছে সেইটো। তাৰপিছত এইটো আপোনাৰ ইমেইলখিনি হৈয়ে গ'ল, জিমেইল ইমেইল। আৰু এতিয়া যিটো ৰাইট কৰ্ণাৰত নেক্সট বুলি অপশ্যন আছে তাতে টিপ কৰি দিয়ক। ইয়াৰ পিছত আকৌ তলৰ ফালে স্ক্ৰল ডাউন কৰক। ইয়াৰ পিছত আহিব আই এগ্ৰী, অৰ্থাৎ তাতে আপোনাৰ সন্মতি বিচাৰিছে, আপুনি য়েছ কৰি দিয়ক। য়েছ কৰাৰ লগে লগে বেলেগ এটা পেজ খোল খাব। আপোনাৰ গুগল ছাৰ্ভিচ যিখিনি মানে প্ৰটেকশ্যন দিব লাগে, চেকিং আপোনাৰ সকলোখিনি হৈ গ'ল। তাৰপিছত আপোনাৰ ডাইৰেক্টলি জিমেইলখিনি অ'পেন হৈ যাব। তো আপোনাৰ জিমেইলখিনি হৈ গ'ল। এতিয়া আহিব, এতিয়া যিটো ৰাইট কৰ্ণাৰত যিটো অপশ্যন আহিলে যিটো লগো, তাত ক্লিক কৰি এই যে চাওক এইটো ৰাহুল ৰয়, এইটো মই এতিয়াই ক্ৰিয়েট কৰিলোঁ। চ' আপুনিও এনেদৰে আপোনাৰ জিমেইলখিনি ক্ৰিয়েট কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।